हेलो एवरीवन আজি আহিছো আমি এটা গুহা চাম বুলি আৰু এইফালে আমি আহি আছো দেখিছানে ৰাস্তাৰ মাজে মাজে আৰু এইখন হৈছে মেইন গেটখন আৰু আহি পাই গলোহি দেখিছানে আমি আহি পাই গলোহি আৰু মোৰ অন্য এটা ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এয়া গাড়ী আহি ৰখাই ললে আৰু এতিয়া আৰু নামি আমি এতিয়া খুজকাহি এডোখৰ যাব লাগিব অকনমান দূৰত আছে যেহেতু বাহিৰতে গাড়ীখন ৰখাই দিছে এইখন হৈছে গেটখন অলপ আগত আছে টিকেট কাউন্টাৰ তাতে আমি টিকেট কাটিব লাগিব আৰু ইয়া চক সব আহিছে বাহ দলে বলে গৈছে ভাল লাগিছে আন্ধা লাগিছে এনেকে Mawsmai Cave আৰু এতিয়া এয়া দেখিছানে ইয়াতে লিখা আছে কাৰ কেনেকে টিকট ল'ব আৰু ইয়াতে টিকেট কাটিব লাগিব এতিয়া আৰু এয়া টিকেট কাউন্টাৰত আমি টিকেট কাটি ললো আৰু এফালে পইচা দিছো আৰু এতিয়া আমি যাম গুহাৰ ভিতৰলে এতিয়া এফালে যাব লাগিব কেভটোলে অকনমান দূৰ হয় কেভটো আৰু ইয়াতে বহুত চিৰি আছে ওখ চাপকে আৰু এতিয়া সবকে ভিডিও কৰি গৈ আছো আৰু তুমি নুঠিবা না মায়ে ফোন কৰিছে মায়ে হেল্ল আহা আমাৰ তিনজনী ব্ল্যাক এন্ড হোৱাইট নতৰাবনি আমি আহি পাই গলোহি Mawsmai কেভটো এইটোৱে হয় আৰু এইটোৰ মাজে মাজে যাব লাগিব এনেকুৱা ভয়ানক হয় গুহাটো মানে ইমানে সৰু বাটটো আছিলে আমি প্ৰথম বহুত ভয়কে সোমাইছো এইয়া আমি গুহাৰ ভিতৰত আহি আছো সকলোৱে ও মাই গড এটা চাও গালকিও ভয়তে গান গাছে এখন চাকালাকা বম বম হাই হাই না সাবো সিবা মানে হাই হাই মহাদেৱ সময় বলো হাই আমি এতিয়া আহি আছো কেফৰ ভিতৰত সোমাই আছো গুহা এটা ভিতৰত লাগি ধৰিলে অকণমান হাই এই এটা কোনবা গ্ৰুপ ফটোটা মাছ গাইস আমি ইমানে ডৰপুক মানে কি গান মনলৈ আহিছে আপোনালোকে শুনিছে মাই দিছো তোমালোকে হাঁহি থাকোতে ফটো এটা না सुन मेरे प्यार की धुन मेरे ढोलना আৰু চাই মেলি হৈ গ'ল এতিয়া আমি আহি আছো যাবলৈ বুলি আৰু সকলোৱে চাই আমালৈ ৰৈ গুচি গ'ল আমি বহুত ফটো ভিডিঅ' কৰি আছিলো সেইটো কাৰণে পুৰা দৌৰি আহিছো দেখিছানে আৰু ওলাই এইখন দোকানত সোমাইছো আৰু ইয়াতে ইমান ধুনীয়া বস্তু আছিলে চবে গিফ্ট লৈছে আৰু কিচেন টুপি চেলেং কিবা কিবি বহুত আছিলে আৰু এয়া শেষত চবে ল'লে আৰু শেষত ফটো একপি মাৰো আহা চবে বুলি মাতিলো হা চবে আহিছে ফটো বুলি ভাবিছে আৰু মই কোৱা নাই কাকো কিন্তু এফালৰ পৰা দেখিছনে পুৰা ঠেলা হেঁচা লাগি গৈছে আৰু এইটোৱে আছিল আজিৰ ভিডিঅ' কেনেকুৱা পালে চাই জনাব আৰু এয়াই দিনটো এনেকৈ গ'ল আমাৰ শেষত লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব নহ'লে আজি আহিছোঁ আৰু ভিডিঅ'টো বহুত দেৰিলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ